হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। মই অনামিকাই মোৰ নতুন এটা ব্লগলৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আৰু আজি হৈছে দেওবাৰ। মই বেজি ল'বলৈ আহিছোঁ এতিয়া। লোৱা কথা নাছিলে, কিন্তু হঠাতে ফোন আহিলে বেজি আহিছে বুলি। সেইবাবে হাজবেণ্ড আৰু মই বেজি ল'বলৈ আহি আছোঁ। আপোনালোকক দেখাম বাৰু। এয়া মই পাই গ'লোহি। LP স্কুলত দিছে ওচৰৰে, তালৈকে আহিছোঁ বেজি ল'বলৈ। আৰু এয়া মানুহ বহুত আছে। মই এতিয়া ক'ভিড টেষ্টটো কৰি ল'ম, তাৰ পাছতহে বেজি ল'ম। ফাৰ্ষ্ট ক'ভিড টেষ্টটো কৰি লওঁ। আৰু আজিয়ে মই ক'ভিড টেষ্ট কৰিলোঁ। কৰি মেলি এতিয়া বেজি ল'বলৈ ৰৈ আছিলোঁ। ক'ভিড টেষ্ট মই নিগেটিভে ওলালে বাৰু, কিন্তু বহুত বেছি ভয় খাই আছিলোঁ ৰিপৰ্টটো নিদিয়ালৈকে। মই এতিয়া বেজি ল'লোঁ। আপোনালোকক সম্পূৰ্ণকৈ দেখাব পৰা নাই, যিহেতু মানুহ বহুত আছিলে, সেইবাবে অলপহে দেখাইছোঁ আপোনালোকক যিমানটো পাৰিছোঁ। তেন্তে মই এতিয়া ঘৰলৈ গৈ আপোনালোকক লগ পাই আছোঁ। হেল্ল' এভৰিৱান, বেজি লৈ আহিলোঁ। এতিয়া গা পা ধুই অলপ বিচনাতে আৰাম কৰি দিছোঁ। মেচিককো দেউতাকে লৈ আছে, মোক আৰাম কৰিবলৈ দিছে। বেজি লৈ আহিছোঁ যিহেতু। এতিয়ালৈকে বাৰু একো হোৱা নাই। কি হয় অলপ দেৰি পিছৰ পৰাহে গম পাম। জ্বৰ হ'লেও অলপ দেৰি পিছৰ পৰাহে গম পাম। আপোনালোকক বাৰু জনাম কি হয়, কিন্তু ভিডিঅ'টো আগলৈ চাই থাকিব। হেল্ল' এভৰিৱান, আজি মঙলবাৰ হয়। মই দেওবাৰে বেজি লৈছিলোঁ। বেজি লৈ আহি প্ৰথমতে একো হোৱা নাছিলে বাৰু, কিন্তু ৰাতি 1টামান বজাৰ পৰা মোৰ পূৰা গা কঁপিবলৈ লাগিলে আৰু পূৰা কঁপনি জ্বৰ উঠিব লাগিলে। গা গৰম হৈ গ'ল পূৰা। তাৰপিছত কাপোৰ চাপোৰ লৈ দিলোঁ তেনেকৈ। তাৰপৰা ৰাতিপুৱালৈকে তেনেকৈ থাকিলোঁ। ৰাতিপুৱা 9টামান বজাত উঠি লৈ গা চা ধুলোঁ। গা ধুই ইমান গাটো বেয়া লাগিলে। তাৰপিছত আকৌ শুই গ'লোঁ বিচনাত। তেনেকৈ কালি দিনটো তেনেকৈ পাৰ কৰিলোঁ। অকল বিচনাতে শুইয়ে থাকিলোঁ কালি দিনটো। আজি অলপ ভাল পাইছোঁ, সেইবাবে ভাবিলোঁ ব্লগটো আজি কণ্টিনিউ কৰি দিওঁ। আপোনালোকে বেজি ল'লে নে বাৰু? যদি ল'লে কমেণ্ট বক্সত জনাব। সকলোৱে বেজি ল'লে বাৰু, মোৰহে লেট হ'ল বেজি লোৱা। কাৰণ প্ৰথমতে বেবী থকা ল'ৰা ছোৱালী বেজি ল'ব নোৱাৰে বুলি শুনিছিলোঁ, সেইবাবে মই লোৱা নাছিলোঁ। তাৰপিছত গম পালোঁ ল'ব পাৰি। সেইবাবে কালি যিহেতু ওচৰতে আছিলে, ওচৰতে বেজি আহিছিলে LP স্কুলখনলৈ, সেইবাবে পটককৈ ফোন আহিলে বেজি আহিছে বুলি। সেইবাবে পটককৈ লৈ আহিলোঁগৈ। ক'ভিড টেষ্টটো কৰালোঁ, নিগেটিভ আহিলে বাৰু। যেতিয়া নাকত ক'ভিড টেষ্ট কৰিছিলে, তেতিয়া মই বহুত বেছি ভয় খালোঁ। সেইবাবে হয়তো মোৰ গাটো বেছি বেয়া হ'ল। ক'ভিড টেষ্ট কৰোঁতে মই মানে কেইবাৰ আঁতৰাইছোঁ ঠিক নাই। মানুহকে সুধিছোঁ বাৰে পাতি, দুখ পাম নি বাৰু, দুখ পাম নি বাৰু? মানুহগৰাকীয়ে লাষ্টত কৈছে, নোপোৱা দুখ, অলপতো দুখ পাবই, অলপহে দুখ পাবা, তুমি বেছি নোপোৱা। তেনেকৈ ক'লত লাষ্টত বহুত ভাবি চিন্তি বহুত কণ্ট্ৰলত থাকি ক'ভিড টেষ্ট কৰিলোঁ। বহুত বেছি ভয় লাগে মোৰ আচলতে। বেজিলৈও ভয় লাগে। বেজিলৈ ভয়টো বাৰু অলপ কমিলে, কিন্তু তথাপিও ক'ভিড টেষ্ট কৰোঁতে মোৰ বহুত বেছি ভয় লাগিলে, যিহেতু নাকৰ ভিতৰলৈ ভৰাই দিয়ে। নাকটো বহুত দেৰি মোৰ বিষাই থাকিলে। তাকে সঁচাকৈ ক'ভিডৰ কাৰণে কিমান কি যে কৰিব লগা হৈছে। মানুহে জীৱশ্ৰেষ্ঠ, তথাপিও মানুহে এতিয়া ভয় কৰিবলগীয়া হৈছে। কি যে হ'ব আৰু কেতিয়ালৈ শেষ হ'ব ক'ভিড, তেনেকুৱা লাগিছে আচলতে। আৰু আমাৰ যোৰহাটত লকডাউনো হৈ আছে, লকডাউনো নোখোলা হ'ল। বহুত পৰিস্থিতিও বেয়া, সেইবাবে খোলা নাই। কেতিয়াকৈনো ভাল হ'ব আৰু তেনেকুৱা নিচিনা ফিল এটা হৈছেগৈ। সোনকালে কেতিয়ানো ভাল হ'ব আৰু। যিয়ে নহওক, ভগৱানকে প্ৰাৰ্থনা কৰিছোঁ সোনকালে যে আমি এই মহামাৰীৰ পৰা পৰিত্ৰাণ পাওঁ, সোনকালে যাতে ভাল হয়, সেয়াই আৰু আপোনালোকৰ বাৰু লকডাউনত ঘৰত থাকি আমনি লাগিছেনে? মোৰো লাগিছে আমনি। আৰু বিশেষকৈ ইমান বেছি গৰমটো পৰিছে, কি ক'ম আৰু। মাজতে বতৰ ইমান ভাল কৰিছিলে বৰষুণ দি, তথাপিও এইকেইদিন যে ইমান বেছি ৰ'দ দিছে, একো কৰিব পৰা নাই। ক'তো বাহিৰলৈ ওলাই যাবলৈও মন নাযায়, চোতাললৈ যাবলৈও মন নোযোৱা হৈছে আচলতে। ইমান বেছি ৰ'দ, কি ক'ম আৰু। বতৰটো অলপ পাছবেলা টাইমলৈ অলপ ভাল হয়, তথাপিও দিনটো এনেকৈ থাকিলে গা চা ধুব কিবা লাগি থাকে, কিবা খং এটা উঠি থাকে মোৰ। ৰ'দটো বেছি দিলে মোৰ নিজে বহুত বেছি খং উঠি থাকে, কিয় নাজানো। সেইটো বাৰু মোৰ আগৰ পৰাই। আপোনালোকৰ বাৰু তেনেকুৱা হয়নে মোক জনাবচোন। ৰ'দ দিলে খং উঠি থাকে মনতে।
আৰু কোনোবাই কিবা এটা ক'লেও পটককৈ খংটো উঠি যায় ৰ'দটোৰ কাৰণে। মোৰ তেনেকুৱা হয়, আপোনালোকৰ কাকা কেনেকুৱা হয় মোক কমেণ্টত জনাব। আৰু এয়া চাওক, মোৰ ডিঙিতে সৰু সৰু কিবা গুটি টাইপৰ উঠা নিচিনা হৈছে, মানে ঘামুচি টাইপৰ, কিন্তু মোৰ ঘামুচি আজিলৈকে উঠা নাই। এতিয়া নাজানো কি হৈছে, সেইটো কাৰণে অলপ পাউডাৰ লগাই থৈছোঁ। ইমান অলপ বোলে সৰু সৰু, বেছি নহয় আৰু 3টামান উঠিছে, সেইবাবে অলপ পাউডাৰ লগাই থৈছোঁ। সেইভাগে পাউডাৰ মই নলগাওঁৱেই বাৰু, ডিঙিটো বেছি বগা হৈ আছে যে, সেইবাবে আপোনালোকক কৈ দিছোঁ, নহ'লে আপোনালোকে ভাবিব নহয় কি লগাই থৈছোঁ বুলি। সেয়াই আৰু, তেন্তে ভিডিঅ'টো মই আগলৈ চাই থাকিব। আৰু এয়া চাওক মোৰ ফুলখিনি, আপোনালোকক অলপ দেখাই দিওঁ বুলি ভাবিলোঁ, যিহেতু ৰোৱা আপোনালোকক দেখাইছোঁ, সেইবাবে আপোনালোকে অলপ ডাঙৰ হোৱা দেখাই দিছোঁ। আৰু ফুল বেছি নাই বাৰু, অলপহে আছে, যিহেতু লকডাউন দি দিলে ফুল আনিবগৈ পৰা নাই, আনিমগৈ লাহে লাহে আৰু ৰুম। তেন্তে আজি মোৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, তেতিয়াহে আহিবলগীয়া নতুন ভিডিঅ' ন'টিফিকেশ্যন আপোনালোকে প্ৰথমেই পাব। তেন্তে আজিলৈ আহিছোঁ, পুনৰ লগ পাই আছোঁ নতুন ভিডিঅ'ৰ সৈতে। তেন্তে বাই বাই।